Hi friends, welcome to another video. আপোনালোকে থাম্বনেল দেখি গম পাইছে আজি ভিডিওটো কিহৰ ওপৰত হ'ব একদম সাধাৰণ সৰু বস্তু এটা এতিয়া আপোনালোকে ভাবিব ই পিয়াংকু কি হ'ল ইয়াৰ এনেকুৱা সৰু বস্তুটাৰ ওপৰত যে ভিডিও বনাইছে তাৰ কাৰণটো কি কাৰণটো এইটো যে আমি বহুত সৰু বস্তুৰ কথা আমি নাজানো এটা বহুতেই যোনটো ভিডিও মই এটা বনাম তাৰ বিষয়ে বহুতে জানিব পাৰে বা জানে কিন্তু বহুতে নাজানিবও পাৰে সেইকাৰণে মোৰ এটা ইচ্ছা যে মই যেটো জানো বা মই যেটো গম পাইছো সেইটো আপোনালোকক কৈ দিয়াটো আৰু তাৰপিছত আপোনালোকে যদি জানেতো ভাল নাজানিলে আপোনালোকে কিবা এটা শিকিব পাৰিছে বস্তুটো কি হয় ন সো মেইন আজি যোনটো ভিডিও হয় সেইটো ভিডিও হয় এটোৰ ওপৰত ইয়াস সবৰে প্ৰিয় বস্তু আমি যিকোনো বস্তুৱে যি বস্তুৱে কিনো সবতে এটো পায় ওপৰত পেকিং থাকে এটো ইয়াৰ নামটো হল বাবল ৰেপাৰ এটো হল বাবল ৰেপাৰ বাবল কিয় ইয়াত এইবিলাক বাবলছ ইয়াৰ এয়াৰ সোমাই আছে প্লাষ্টিকৰ এটো ওপৰত এয়াৰ সোমাই আছে আৰু ৰেপাৰ মানে এটো ৰেপ কৰি দিয়ে যিকোনো বস্তু আমি যোনটো কিনো তাৰ ওপৰত এনেকে ৰেপ কৰি দিয়া লগে লগে কি হয় বস্তুটো মানে এইটো যেতিয়া আপোনাৰ ধৰক এটো ৰেপ থাকে বাইচান্স হাতত পৰিলেও মানে ইয়াত যোনটো বাবল আছে ইয়াত যোনটো এয়াৰ আছে এয়াৰটোৱে সেই বাবলছখিনি মানে বস্তুটো প্ৰটেক্ট কৰি ৰাখে বস্তুটো ভাঙি নাযায় সো এইকাৰণে ৰেপ কৰা হয় বাট অৰিজিনেলি এইটো যে এই বস্তুটো কিয় ইনভেন্ট হ'ল কোনে ইনভেন্ট কৰিলে কেনেকৈ কি হ'ল এই বস্তুটো আপোনালোকে তো চাগে নাজানে বহুতে জানিব পাৰে গুগল কৰিলে আপোনালোকে পাই যাব বাট আজিকালি ম্যাক্সিমাম মানুহে চাবচোন এইবিলাক সৰু সৰু বস্তু ওপৰত গুগল নকৰে বাবল ৰেপাৰ সাধাৰণ বস্তু এটা বাবল ৰেপাৰ ঠিক আছে হ'ব আৰু মইতো কি কৰোঁ আগতে এই বস্তুটো পালে যি বস্তুৱে কিনো বস্তুটো লোৱাৰ আগত আগতে এইবিলাক বাবল ৰেপাৰবিলাক এনেকৈ ফুটাই লওঁ ভাল লাগে ফুটাই ল'লে চ' সৰুতেতো বহুত নিজৰ কাজিনছৰ লগত ভণ্টিৰ লগততো কাজিয়া লাগি যায় এইটো বস্তুৰ ওপৰত মই ফুটামকৈ এনেকৈ কাজিয়া লাগি যায় বাট আপোনালোকে জানে নাই এই বস্তুটো কিয় ইনভেন্ট হৈছিলে কোনে কৰিছিলে ইনভেন্ট তাৰ কাৰণটো কি প্ৰথমতে আপোনালোকক কৈ দিওঁ এই বস্তুটো আমি যেটো কামত এতিয়া ইউজ কৰোঁ ৰেপিং কৰিবলৈ ইউজ কৰোঁ হেতুৰ ইয়াৰ মেইন যোনে ইনভেন্ট কৰিছিলে ইনভেন্ট কৰাৰ মেইন মোটিভ এটো নাছিলে আৰু ইনভেন্ট কৰাৰ মেইন মোটিভ বেলেগে আছিলে সো এই বস্তুটো ইনভেন্ট কৰিছিলে আপোনাৰ দুজন ইঞ্জিনিয়াৰে এজনৰ নাম হ'ল এল ফিল্ডিং আৰু এজনৰ নাম হ'ল মাৰ্ক চেভেনিছ এল ফিল্ডিং আৰু মাৰ্ক চেভেনিছ ইয়েছ 1957 ত ইনভেন্ট কৰিছিলে বস্তুটো তেওঁলোকে এই বস্তুটো ইনভেন্ট কৰিছিলে জাস্ট ৱালপেপাৰ বনাবলৈ তাহাঁতি ভাবিছিলে যে এনেকুৱা ৱালপেপাৰ বনাও ৱালপেপাৰ মানে ৱালত এনেকৈ লগাই দিব বস্তুটো ৱালপেপাৰ বনাই পেলাই বেচিব বস্তুটো বাট এইটো কিবা কাৰণে আপোনাৰ কি হ'ল বস্তুটো তাহাঁতি হেৰি কৰিলে মানে নল'লে মানে বস্তুটো যে ৱালপেপাৰ হিচাপে ইউজ কৰিব নোৱাৰি চ' তাৰ ওপৰত আপোনালোকে চাব পাৰে এই বস্তুটো সঁচা আপোনালোকে গুগলত চাৰ্চ কৰক মই কোৱা কথাখিনি সঁচা হয় চ' ৱালপেপাৰটো তাহাঁতি মানে মানুহে নল'লে যে ৱালপেপাৰ বুলি এইটো আমি ল'ব নোৱাৰোঁ বা য'ত তাহাঁতি বনাই পেলাই দেখাইছিলে ধৰক চাইণ্টিষ্টে হওক বা যোনে হওক তাহাঁতি এই বস্তুটো মানি নল'লে চ' ইট উইল নট বি ইউজ এজ ৱালপেপাৰ চ' তেনেকৈ হ'ল বস্তুটো থাকি গ'ল তাৰপিছত 1960 বস্তুটো ইনভেন্ট হৈছিলে 1957 ত 1960 ত বস্তুটোৰ ওপৰত আকৌ গৱেষণা কৰি মেলি কি কৰিলে তাহাঁতি এই বস্তুটো ইউজ কৰিলে ৰেপিঙত যে মানুহলৈ যেতিয়া বস্তু ডেলিভাৰী দিওঁ বা যিকোনো বস্তু লওঁ বা যিকোনো বস্তু এটা যেনেকৈ ধৰক আপোনাৰ কাৰ্টুনৰ বক্স এটাত আপুনি টিভি লৈছে বা লেপটপ লৈছে বা যি লৈছে সেইটো লেপটপৰ কিনাৰে এইবিলাক বা ওপৰত এনেকৈ থাকে এই বস্তুটো বা মোবাইল লওঁ আজিকালি আমি যিকোনো বস্তু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিওঁ এমাজনৰ পৰা অৰ্ডাৰ দিওঁ তেনেকুৱা চাইটৰ পৰা আমি অৰ্ডাৰ দিওঁ যিবিলাক বস্তু আহে এনেকুৱা ৰেপ কৰা থাকে ৰেপ কেলে কৰা থাকে কাৰণ যাতে হাতৰ পৰা ধৰক পৰি গ'ল বা কিবা হ'ল বাই চান্স এইবিলাক যদি পৰি যায় ধৰক এই বস্তুটোৱে যাতে বচাই ৰাখে বস্তুটো কাৰণ ইয়াৰ ভিতৰত এয়াৰ থাকে এই বাবলছবিলাকৰ ভিতৰত এয়াৰ থাকে আৰু এয়াৰতে বচাই ৰাখে আৰু এটা কথা সবতকৈ ইণ্টাৰেষ্টিং কথা কি জানেনে জাপান স্পেচিয়েলি জাপান এতিয়া জাপান বুলি নহয় মেক্সিমাম কাণ্ট্ৰিজ বাট জাপানত ফাৰ্ষ্টলি এই বস্তুটো তাহাঁতি এমপ্লয়িজবিলাকক দিছিলে ডাঙৰ কোম্পানীজবিলাকে এমপ্লয়িজবিলাকক দিছিলে তাৰ কাৰণটো কি কাৰণ তাত কি হয় স্পেচিয়েলি জাপানৰ কোম্পানীজবিলাকৰ যিবিলাক এমপ্লয়ি থাকে তাহাঁতি বহুত কাম কৰিব লগা হয় আমাৰ এইটো কাম কৰিব লগা হয় বাৰু বাট তাহাঁতি মানে বহুত হাৰ্ড ৱৰ্কাৰ চ' মানে এইটো কথা কোৱা নাই আকৌ যে আমি হাৰ্ড ৱৰ্কাৰ নহয় চবতে হাৰ্ড ৱৰ্কাৰ থাকে কিন্তু তাহাঁতৰ তাত মানে বস্তুটো কিয় তাহাঁতি যিমান হাৰ্ড ৱৰ্ক কৰে সিমান ষ্ট্ৰেছ হয় সিহঁতৰ তাহাঁতি বহুত ষ্ট্ৰেছ ফিল কৰে চ' ষ্ট্ৰেছ সেই যে কাম কৰি থকা সময়ত তাহাঁতি ষ্ট্ৰেছটো ৰিলিফ কৰিবলৈ কাৰণ ষ্ট্ৰেছ যিমান হয় কামত সিমান মনোযোগ দিব নোৱাৰে চ' ষ্ট্ৰেছটো ৰিলিফ কৰিবলৈ তাহাঁতৰ হাতত বাবল ৰেপাৰ দি দিয়া হৈছিলে কোম্পানীজবিলাকে দি দিয়ে যাতে তাহাঁতি মানে যেতিয়া আমি ধৰক আপোনালোকে নিজে চাবচোন যেতিয়া আপুনি ধৰক বাবল ৰেপাৰ্ছৰ যিকোনো এটা এনেকৈ বাবল আপুনি যদি এনেকৈ ফুটাই চায় নিজৰে ভাল লাগে চাউণ্ডটো কেলৈ নাজানো আপোনালোকে নিজেও ফুটাই চাব মোৰতো বহুত ভাল পাওঁ মই বস্তুটো চ' এই বস্তুটোৱে অলপ ষ্ট্ৰেছ ৰিলিফ কৰে কিছুমান বস্তু আমাক ষ্ট্ৰেছ ৰিলিফ কৰে যেনেকৈ এইটো এটা বেষ্ট ষ্ট্ৰেছ ৰিলিভাৰ হয় চ' এই কোম্পানীজবিলাকত কি কৰে এমপ্লয়িজবিলাকক এইবিলাক দি দিয়ে তাহাঁতি ষ্ট্ৰেছ ৰিলিফ কৰিবলৈ নিজৰ এইবিলাক ফুটাই একদম ধুনীয়াকৈ মইতো এনেকৈ বা এনেকৈ ফুটাই দিওঁ দেখিছে নাই
তেনেকৈ ফুটাই দিওঁ চ' ষ্ট্ৰেছ ৰিলিফ কৰিবলৈ এইবিলাক ইউজ কৰা হয় আৰু সেইকাৰণে জাপানিজ কোম্পানীবিলাকত স্পেচিয়েলি জাপানত ফাৰ্ষ্ট কোম্পানীবিলাকত এই বস্তুটো দিছিলে ষ্ট্ৰেছ ৰিলিফ কৰিবলৈ টু দ্য এমপ্লয়িজ চ' এইখিনি আছিলে ক'বলৈ কথাখিনি মানে গম পাইছোঁ সাধাৰণ ভিডিঅ' দিছোঁ আজি সাধাৰণ বাট তথাপিতো কিবা এটা হ'লে আপোনালোকে শিকিলে আৰু যদি আপোনালোকে ভাবিছে এই বস্তুটোৰ কথা আপুনি যদি গম পোৱা নাই আগতে যদি শিকিছে তেন্তে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ'ছবিলাকে মই দেখিম নৰ্মেল ভিডিঅ'ছবিলাক আপোনালোকে দেখিছে মোৰ আৰু ভিডিঅ'ছবিলাক যদি চাই এণ্ড থেংকছ ফৰ ৱাচিং